নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমৰ এনে 7টা গুৰুত্বপূৰ্ণ কথা যিটো আমি সকলোৱে জনাটো অত্যন্ত আৱশ্যক। বন্ধুসকল, আহকচোন ভিডিঅ'টো এবাৰ সম্পূৰ্ণৰূপে চাওঁ। প্ৰথমটো হ'ল অসমৰ ৰাজধানী। অসমৰ ৰাজধানী হ'ল দিছপুৰ। 2 নম্বৰ, অসমৰ চৰকাৰী ভাষা। বন্ধুসকল, অসমৰ চৰকাৰী ভাষা হ'ল অসমীয়া আৰু বড়ো। আমাৰ 3 নম্বৰ গুৰুত্বপূৰ্ণ কথাটো হ'ল অসমৰ ৰাজ্যিক জন্তু। আমাৰ অসমৰ ৰাজ্যিক জন্তু হ'ল এশিঙীয়া গড়। বন্ধুসকল, ইয়াৰ পিছৰটো হ'ল অসমৰ ৰাজ্যিক পক্ষী। অসমৰ ৰাজ্যিক পক্ষী হ'ল দেওহাঁহ। 5 নম্বৰটো হ'ল ৰাজ্যিক ফুল। আমাৰ অসমৰ ৰাজ্যিক ফুল হ'ল কপৌ ফুল। ইয়াৰ পিছৰটো হ'ল ৰাজ্যিক গছ। বন্ধুসকল, ৰাজ্যিক গছ হ'ল হলং। বন্ধুসকল, ইয়াৰ পিছৰটো হ'ল অসমৰ প্ৰধান নদী। অসমৰ প্ৰধান নদী হ'ল ব্ৰহ্মপুত্ৰ, মানস, সোৱণশিৰি আৰু সোণাই। বন্ধুসকল, এই 7টা গুৰুত্বপূৰ্ণ কথাই মই আজি আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ তথা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।